তোমাৰ জীৱনৰ পৰা মুছি দিয়া তাৰ অস্তিত্ব, যাৰ ওচৰত তোমাৰ কোনো মূল্য নাই। কিছুমান মানুহ তোমাক সিমানখিনি ভাল পাব যিমানখিনি তোমাক ব্যৱহাৰ কৰিব পাৰিব, আৰু স্বাৰ্থ শেষ হৈ যোৱাৰ লগে লগে ভালপোৱাও শেষ হৈ যায়। স্মৃতি আৰু সময় আমাৰ জীৱনত বহুত মূল্যৱান, কাৰণ স্মৃতি আৰু সময় কেতিয়াও উভতি নাহে। মন তাকেই দিয়া যোনে তোমাৰ মনটো বেছি যত্নত ৰাখিব। এজনী ছোৱালীৰ সন্মান কি বস্তু এজন ল'ৰাই তেতিয়াই বুজি পায় যেতিয়া সেই ল'ৰাটো এজনী ছোৱালীৰ দেউতাক হয়। আজিকালি আমাৰ সমাজটো এনেকুৱা হৈ পৰিছে যে ঘৰত এজনী বোৱাৰী সকলোৱে বিচাৰে, কিন্তু এজনী কন্যা সন্তান কোনেও নিবিচাৰে। কাৰোবাক অৱহেলা কৰিলে তাৰ যে কিমান কষ্ট হয় সেইটো তুমি সেইদিনাই বুজিবা যিদিনাখন তোমাক কোনোবাই অৱহেলা কৰিব। পৰিস্থিতিয়ে মানুহক বহুত কিবা শিকায়। অকলশৰে পথ চলিবলৈ শিকায়, নিজৰ ভৰিত থিয় হ'বলৈ শিকায়, কঠিন বাস্তৱতাক মানি ল'বলৈ শিকায়, আৰু সকলোতকৈ ধনী সম্পদটো হ'ল জ্ঞান। আটাইতকৈ শক্তিশালী অস্ত্ৰটো হ'ল ধৈৰ্য। কাৰোবাৰ অৱহেলিত ভালপোৱা পোৱাতকৈ জীৱনত অকলে থকা বহুত ভাল। জীৱনটো সেইজন মানুহৰ লগত কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। বাগিচাত নতুন ফুল ফুলিলে যেনেকৈ আগৰ পুৰণা ফুলৰ কথা পাহৰি যায়, ঠিক তেনেকে আজিকালি কিছুমান মানুহে নতুন কাৰোবাক পালে প্ৰিয় মানুহটোৰ কথা পাহৰি যায়। কিছু মানুহ আছে যিসকলে অপৰাধ নকৰিও অন্যৰ চকুত গোটেই জীৱন অপৰাধী হৈ থাকে। জীৱনত আটাইতকৈ মূল্যৱান বস্তুটো হেৰুৱাই গ'লে যিমান কষ্ট হয় তাতকৈ বেছি কষ্ট হয় প্ৰিয় মানুহজন এৰি থৈ গুচি গ'লে। ভাল মিস্ত্ৰী আৰু এজনী ভাল স্ত্ৰী দুয়োজনী বহুত দামী, কাৰণ এজনে ঘৰ বনায় আৰু এজনে ঘৰ সজায়। এটা কথা কি জানা, অৱহেলা বুজিবলৈ কোনো ভাষাৰ প্ৰয়োজন নহয়, প্ৰিয় মানুহৰ ব্যৱহাৰটোৱেই যথেষ্ট। পৰিস্থিতি তোমাক ধন্যবাদ, কাৰণ তুমি আজি শিকাই দিলা সকলো আপোনজন কেতিয়াও আপোন নহয়। কেতিয়াও মন বেয়া নকৰিবা, ভাঙি নপৰিবা। মানুহৰ জীৱনত বেয়া সময় আহিবই, কিন্তু মনত ৰাখিবা বেয়া সময় কেতিয়াও গোটেই জীৱন কাৰো জীৱনত নাথাকে। এদিন অৱশ্যে ভাল সময় আহিবই। সদায় বিশ্বাস ৰাখিবা তোমাৰ সৃষ্টিকৰ্তাৰ ওপৰত। মৰমৰ ভিউৱাৰ্ছসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু এনেকুৱা মটিভেশ্যনেল ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।